যে ব্লকলৈ স্বাগতম। তাৰমানে আজি পৰীক্ষাৰ ৰিজাল্ট দিছে নহয় চলিগিলাৰ, তাতে আমি যাই আছোঁ। আপোনালোকে চাই থাকক কেনেকুৱা পৰিস্থিতিত বেচৰাই থাকি কেনে পঢ়িছে। আপোনালোক দেখাই আছোঁ ৰাস্তা এইটো। মানে বাকী লগগিলা নাই, আমি তিনিটা চলি আহিব লগা আছে। এতিয়া বেচৰাই যোনটো চলি ৰিজাল্ট দিছে সি কিন্তু ৰিজাল্ট পূৰা ফাটাফাটি কৰিছে। তেখেতক আপোনালোক তেখেতৰ মুখেদি শুনাম কি পাইছে কি পোৱা নাই মেট্ৰিকত শুনবি আপোনালোকে। মই তাৰ ঘৰতে যাই আছোঁ। বেচৰাই ইমান কষ্টকৈ পৰীক্ষা দিছে চাওক, এই বস্তিৰ মাজেদি তাৰমানে ৰাস্তা নাহি বুলি ক'ব পাৰি, তথাপিও সি যাই কেনে কষ্ট কৰি পঢ়িছে। গাড়ী চাওক সি কিমান মেহনত কৰিছে চলটোই। তাৰমানে তাৰ ঘৰত যাওঁতে শাখুৱা খান দি পাৰ হ'ব লাগে, শাখুৱানো নিজাকৈ বনাই লৈছে। আমাৰ চলটো আগবাঢ়ি গ'লে দে যা, এই চাওঁ এই শাখুৱানৰ কিয় নাই বিলে। সি ৰাতি দিন লাইনৰ ব্যৱস্থা কিন্তু হৈছে, মিছা কৈ লাভ নাই। এইগিলা তাৰ লৈ গৈছে, বহুত দূৰৰ পৰা আনিব লগা হৈছে টকা পইচা খৰচ কৰি কেনে। বাপেকটো বহুত মেহনত কৰে, তাৰ নামত বহুত পইচা খৰচা কৰিছে। চাওক গাইছে শাখুৱান পাৰ হৈ যাব লাগে। তাতে মাত নেদা দেচোন, পাৰ্টি চলি আছে নে লাজ লাগে যিমান নহওক। গাঁৱলীয়া মানুহ আমি, নতুন মানুহ। এই ল'ৰাটো এই অলপ মুখখন ষ্টাৰ পাইছে ন। এই চলটো ইমান মেহনত কৰি কেনে তাৰ ৰাস্তাই নাই, দেখাই পাইছেতো আপোনালোকে। সেইটো চাই লওক আপোনালোকে, সঁহাৰি জনালে আৰু ভাল হ'ব, চলটো আগবাঢ়ি যাব পাৰিব। তুমি যি মেট্ৰিকত ষ্টাৰ মাৰ্ক ৰাখছা, তাৰমানে কেনেকুৱা পদ্ধতিত কেনেকুৱা পৰিৱেশত থাকি পেলাই তুমি এনেকুৱা ধুনীয়া মাৰ্ক এটা ৰাখছা, মেহনত কৰিছে। মেহনতৰ ফল ভগৱানে বা আল্লাই তোমাক দিয়ক, আৰু আগলৈ আৰু আমি সহায় কৰিম। গাঁৱৰ চলি বা গাঁৱৰ বুলি নহয়, সকলোৱে সহায় কৰিব ঠিক তেনেকুৱা। এতিয়া তোমাক এটা বস্তু লাগে, তুমি এনেকুৱা পৰিস্থিতিত থাকি তুমি কেনেকুৱা আয়োজন কৰি কেনে পঢ়া বা হেৰি কেনেকৈ আগবাঢ়িলে অলপমান শিকাই দিলে বেলেগ ল'ৰা ছোৱালীও অলপমান সকাহ পাব, সাহ পাব। ইয়াৰ গোটাই মাত উঠি আহিব। মইতো দিনটোত মইতো 24 ঘণ্টাৰ ভিতৰত 10 ঘণ্টা অধ্যয়ন কৰিছিলোঁ। আশা কৰাৰ ভিতৰত ফল আশা বহুত আছিল, অলপ আশাটো কম হ'ল আৰু বহুত আশা আছিল। নাই মই সেইখিনিতে সন্তুষ্ট, ভগৱানৰ ওপৰলৈ দি দিছে আৰু সেইখিনিতে সন্তুষ্ট। আৰু উঠি অহা প্ৰজন্মক এইটো ক'ব বিচাৰিছোঁ যে যিখিনি টাইম পঢ়ে ভালদৰে মন পুতি পঢ়িব লাগে, বেলেগ কথা মনলৈ আনিব নালাগে। আৰু ভালদৰে যোনটো আমাৰ এইবাৰ OMR চিট দিছে সেইটো কিতাপৰ ভিতৰৰ পৰা আহিছে, লেচনৰ ভিতৰৰ পৰা। বাহিৰা কুৱেশ্যনো চাব লাগে। CBSE আমাৰ যেনেকুৱা মেথছৰ এইবাৰ CBSEৰ আমি NCERT ফ'ল' কৰিছিলোঁ, তাৰ পৰা ৰেফাৰেঞ্চ বক্সৰ পৰা কুৱেশ্যন আহিছে। সেইকাৰণে বাহিৰা কুৱেশ্যনো অলপ চাব লাগিব, অলপ যত্ন কৰিব লাগিব। আৰু লেচন আৰু এটা কথা সুধোঁ, এনেকুৱা পৰিস্থিতি বা ৰাস্তা নাই, তোমাৰ কেতিয়াবা পঢ়া টাইমত মনত পৰেনে যে মই এনেকুৱা গৰীব বা এনেকুৱা ৰাস্তা নাই, মোৰ কিবা পঢ়াত ভয়া হ'ল নেকি বা মই ইচ্ছা নাই, এনেকুৱা অনুভৱ হৈছিল নেকি? অনুভৱ সেনেকুৱা আহে কেতিয়াবা, ৰাস্তা নাই পদূলি নাই, এই বৰষুণ দিলেও যাব নোৱাৰি, এই বৰষুণ দিলে স্কুলত যাব অলপ অসুবিধা হয়, সেনেকুৱা আৰু। এতিয়া মনত আহে কেতিয়াবা, মনত দুখ, সেইটো দুখ আহে, ৰাস্তা পদূলি নাই, সেই জেগাত আমি এতিয়া পঢ়ি আছোঁ। কিন্তু তথাপি মেহনত কৰি গৈছে, মেহনতৰ ফল আল্লাই তোমাক ভৱিষ্যত তোমাৰ ঠিক হ'ব। পৰিকল্পনা তুমি যি এই পৰিস্থিতিক লৈ কেনে পঢ়িছা বা এইটো ঘৰ বা এনেকুৱা ৰাস্তা নাই, এই পদূলিক লৈ পেলাই কেতিয়াবা মনত এনেকুৱা চিন্তা আহে যে মই এনেকুৱা পৰিস্থিতিত থাকি পেলাই পঢ়িছোঁ, এইগিলাখান কি চিন্তা আহে তোমাৰ পঢ়া টাইমত? মোৰ মনত এই বেলেগ একো চিন্তা নাই, ঘৰ বাৰী কোনো কথা নাই, হোটেলতো পঢ়িব পাৰি, ফুটপাথতো পঢ়িব পাৰি। মই অনবৰতে কিতাপতে মন দিছিলোঁ, সেইকাৰণে ওপৰলৈ ৰিজাল্টটো দিছে আৰু মোক। ঠিকে আছে, ধন্যবাদ। তাৰমানে কি জানানে, এইটোৱে কথা বুজোৱা গ'ল যে ৰাস্তা পদূলি ঘৰ দৰ দুখীয়া গৰীব ধনী এইগিলা একো চাই লাভ নাই। পঢ়া চলি পঢ়াতে মন দিব লাগে, তেতিয়াই উজ্জ্বল ভৱিষ্যত এটা পায়। আগলৈ ভৱিষ্যত থাকিল তোমাৰ। এতিয়া যে পৰীক্ষাত উত্তীৰ্ণ হ'লি, ভাল মাৰ্ক পাই পেলাই, এতিয়া তুমি আগলৈ কি ভৱিষ্যতটো কি ভাবিছা? তাৰমানে পঢ়িম বা বেলেগ কলেজত যাম বা এনেকুৱা কিবা কিবি? হয়, মই পঢ়িমেই। মোৰ এজন ভৱিষ্যত আশা হ'ল এজন সুচিকিৎসক হোৱাৰ, সেইমতে মই চেষ্টা চলাই যাম। শান্তি আৰু সকলোৱে দোৱা কৰিলে হ'ল, মোৰো দোৱা থাকিল, আশীৰ্বাদ থাকিল তোমাৰ ওপৰত। আল্লাই তোমাক সফল হওক কামনা কৰোঁ আমি চবে। এই যে এই মাজৰ ছোৱালীজনী তাৰমানে 2nd ডিভিজন পাইছে, এতিয়া ক'ৰবাত যাব কিজানি। তুমি ক'ত যা? এটা যে পাৰ্টি চলি আছে সেইগিলাখান কোনে ভাগাব? তুমি 2nd ডিভিজন মাৰ্ক পাইছা ন?
ঠিক আছে যাওক ছোৱালীটো তাৰমানে বান্ধৱী কেইটামান লাগ পাইছি পাই কেনে এতিয়া বান্ধৱীকেইটাক থবা গেছি এতিয়া তথাপিও সিহঁতৰ ঘৰত পাৰ্টিটো এৰিব নোৱাৰা নহয় যাব লাগব আমি সেইটো পাৰ্টি আমি এৰিব নোৱাৰা নহয় ছোৱালীটো গেলি সতি আৰু এক ঘৰত তাৰমানে ছেকেণ্ড ডিভিজন পাইছে আপোনালোকে দেখা পাব আৰু এটা ল'ৰাই তাৰমানে ছেকেণ্ড ডিভিজন পাইছে সিহঁতৰ তাতে আছোঁ আপোনালোকক দেখুৱাই আছোঁ ল'ৰাটোক আমি এনে সৰু বুলি মাতো তেওঁ তাৰমানে ছেকেণ্ড ডিভিজন পাইছে তেখেতৰে দেউতাক এইটো ওলাই গ'ল গাইজ তাৰমানে মই গোটাকেইটা চলিকে কথাগিলা সুধিলোঁহে কিন্তু মই দুখিত কি কাৰণ চবেই গধূলি এইটো খানাটো আয়োজন কৰে ৰাতি আন্ধাৰ হৈ গ'ল সেইকাৰণে মই কাকো একো সুধিব নাপালোঁ এই ল'ৰাটোকে সোধা গ'ল সেইকাৰণে আপোনালোকক কোনো বেয়া নাপাবি এহেঁতক পিছত সুধিম আৰু ফাইনেল আহি আছে নহয় এহেঁতৰ 2 বছৰ পিছত